হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ মোৰ এই চেনেলটিলৈ আৰু আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে। আজি মই এখন পচলাৰ ভাজি বনাবলৈ লৈছোঁ আৰু তাৰ বাবে মই বাৰীতে হোৱা কল পচলা লৈছোঁ আৰু ইয়াৰ মাজৰ অংশৰ কোমল অংশটো লৈছোঁ আৰু এনেদৰে সৰু সৰুকৈ কাটি লৈছোঁ। আৰু এতিয়া ইয়াতকৈ মিহি কৰি মই এতিয়া গিলাচৰ সহায়ত এনেদৰে আৰু এনেধৰণৰ হ'লগৈ। আৰু এতিয়া ইয়াত পানী অলপমান ওলাইছে আৰু সেইখিনি মই চেপি লৈছোঁ হাতেৰে। আৰু আজিৰ এই পচলা ভাজিৰ লগত এয়া এটা আলু লৈছোঁ আৰু আলুখিনি সৰুকৈ কাটি লৈছোঁ। আৰু এইফালে মই এখন কেৰাহী গেছত বহাই দিলোঁ আৰু এতিয়া মই লৈছোঁ মিঠাতেল আৰু মিঠাতেল অলপ সৰহকৈ লৈছোঁ, কিয়নো এই পচলাৰ ভাজিত বা কলডিলৰ ভাজিত মিঠাতেল সৰহকৈ লাগে। আৰু লগত লৈছোঁ এয়া পিঁয়াজ কাটি থোৱা, জলকীয়া, পাঁচফোৰণ, জিৰা গুটি, হালধি, নিমখ আৰু এয়া এইফালে কেৰাহীত মই পিঁয়াজ দিয়া হৈ গ'ল আৰু এতিয়া পাঁচফোৰণ লগতে জিৰাখিনিও লগত দি দিম। আৰু এতিয়া এয়া দিয়া হোৱাৰ পাছত মই এয়া হালধি দি দিছোঁ আৰু ভালদৰে লৰাম। আৰু ইয়াত মই জলকীয়াখিনিও দি দিম আৰু ভালদৰে লৰাম। আৰু এতিয়া ইয়াত মাছ কেইপিচ ভাঙি ইয়াতে দি দিম। এয়া মাছ দুপিচ লৈছিলোঁ আৰু সেইখিনি মই ভাঙি ইয়াতে দি দিম। আৰু এই মছলাখিনি ভালদৰে লাগি যোৱাকৈ লৰাম। আৰু এয়া লৰাই হৈ গ'ল আৰু তেল মছলাখিনি লাগিলে। আৰু এতিয়া মই ইয়াত দিম কাটি থোৱা পচলা আৰু আলুখিনি। এয়া দি দিছোঁ পচলাখিনি আৰু লগতে আলুখিনিও দি দিম। এতিয়া এয়া আঞ্জাখনৰ জোখমতে মই অলপ নিমখ দি দিছোঁ আৰু এতিয়া নিমখখিনি ভালদৰে মিহলি হোৱাকৈ লৰাম আৰু ঢাকোন লগাই থৈ দিম অলপ দেৰি সিজিবৰ বাবে। আৰু এয়া ঢাকোন লগাই থৈ দিছোঁ আৰু এতিয়া পুনৰ চাম তৰকাৰীখন সিজিছে নে নাই। এয়া অলপ বাকী আছে সিজিবলৈ, আৰু অলপ দেৰি লৰাই পুনৰ ঢাকোন মাৰি ৰাখিম সিজিবৰ বাবে। আৰু এতিয়া আমাৰ আজিৰ এই পচলাৰ ভাজিকণ হৈ গ'ল। আৰু এতিয়া মই ইয়াত দিম এই ভাজিকণ নমোৱাৰ আগে আগে দিম ইয়াত এতিয়া আদা আৰু ৰচুন থেতেলিয়াই থোৱা। আৰু এয়া আদা আৰু ৰচুন থেতেলিয়াই থৈছিলোঁ আৰু বৰ বেছি মিহি কৰা নাই। আৰু এয়া গৰম মছলা দিছোঁ অলপ। আৰু এতিয়া ভালদৰে মিক্স কৰি সকলোখিনি ঢাকোন লগাই অলপ দেৰি ৰাখি থ'ম আৰু তাৰ পাছত গেছ অফ কৰি দিম। আৰু এতিয়া এয়া আজিৰ আঞ্জাখন হৈ গ'ল। এয়া গৰমে গৰমে ৰুটিৰ লগত নাইবা ভাতৰ লগত খাব পাৰি। আৰু আজিৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে যদি লাইক আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।